सबसे हाईएस्ट सेलिंग फोन है रोल एक्सआर যাইছো যে আমি আঞ্জলি মোবাইল স্টোর মিনারুল তোমার নাম মিনারুল তুমি যে যাইছ আর কোয়ারিতে বলতো কোয়ারি যাইছা লাইভ নি একদিন যে আছে তো মানে বহুত একদিন আগে কিনদিম এদিন আবু মেরি আঞ্জলি মোবাইল স্টোর একদম সারপ্রাইজ টাইপ হয়েছে মানে কথাটো হলতে মানে ক'ৰবাত যাই কিনে বহিম বহি কিনে পুৰা দখম মানে কি মোবাইল লৈছে কি লোৱা নাই অঞ্জলি মোবাইল স্টোৰে কৈছি মানে আমাক যে বেটাৰীটো মানে অৰিজিনেল বেটাৰী দাও বুলি ট্ৰেইন এখানে আছে বন্দে ভাৰত এক্সপ্ৰেছ থাকো চৰি তাক বন্দে ভাৰত এক্সপ্ৰেছ আৰাম চাই গাইছে গোৱালপাৰা পাই যাম যদি এটা টুপনি যাই থাকো আহি আকৌ এক লগ পাই গ'লো তোৰ জিন্দগী কৰিলি ওয়েলকাম ব্যাক টু নিউ ব্লগ যাইছো যে আমি আঞ্জলি মোবাইল স্টোর আমার আদনান ভাই বলা মোবাইল লব কি মোবাইল লব আমি মানে নকওঁ এতিয়া বৰ্তমান সাসপেন্স হৈ দেখো মানে ভাই আজি মোবাইল পাৰ্টি হ'ব মানে কিবা এটা এতিয়া আমি নকওঁ কি মোবাইল লব মানে তো চাই ল এটা যায় নে কি মোবাইল বা কি নাপাওঁ মানে আমি শুনিছো কি মানে মানে আঞ্জলি মোবাইল স্টোৰ কথা তো বলক আজি যাম আমি আঞ্জলি মোবাইল স্টোৰ এক্সপোজ মানে এনেই আৰু মানে দখমৰ আঞ্জলি মোবাইল স্টোৰ আমাৰ কেনে কি সকলো আৰু মানে কিমান কম তনে মোবাইল পায় আৰু ৰেজিষ্ট্ৰেচনৰ পৰা যাম টিকেট ল'ম লৈ ডাইৰেক্ট গুৱাহাটীত যাই আঞ্জলি মোবাইল স্টোৰ ফুল এক্সপোজ বর্তমান আছে লামডিং ইন্ডাস্ট্রি এক্সপ্রেস গাইস লাফ মারি গুছি যাও এনে বস্তু টিকেট কাটছো কাটাই গেছি তো যাও তো বাকি বর্তমান ট্রেন রখিছো আর টুকি টুকি লাগিছে কিবা কাপ চাহ পালে ভাল লাগলে বর্তমান ট্রেন যদি চাহ বিক্রি করবে তো কাপ চাহ হওয়া লাগবো মোবাইল লবার তুমি সাত আছে মোবাইল লম বলি কি মোবাইল পাও গম পাম আর আঞ্জলি মোবাইল স্টোর আর কইতে থাকে আমরা ভালো মোবাইল ভালো মোবাইল কিবা গিফট দিম ডিসকাউন্ট দিম মানে গাইস ম্যাক্সিমাম ধরে রাখে মানে আঞ্জলি মোবাইল স্টোর পুরো গিফট দেওয়া মানে কি হবে ওই কিবা হয় মানে আজ চাও আর মানে আজ অন দা স্পট যাই গম পাম মানে কি দেই কি নাতে এই গেল লামডিং এক্সপ্রেস কি হুদুল মি যাবি তো কম কি হুদুল মি যাবি এত মানুহ ফুল কর গমনাবা আর যে কষ্ট কষ্ট যাব লাগব মানুহ না চাগে ফুল একদম মানে গেন্দি মানুহ সোমাইছে ইয়াতে তো গাইস এখনি তোমার কিবা এটা ফাটা লেকচার দিছিলো কিন্তু বতাওর কারণে মানে মাতটো নাহিল দে আর হ'ব দে আর কি করবি উপায় নাই আগে থলি সিজন পালো বর্তমান বারদান ভাই পুরা একদম এক্সাইটেড হইছে মোবাইলৰ কাৰণে নতুন মোবাইল ইস ঠিক কবা তো গাইস যাইছো চাই থাকক পুরা ট্রেন মানে তো ৰখছি আগে থলি সিজনত তো গৈছো তাকে লাগি আৰু এতিয়া বৰ্তমান আৰু গাইস ভাল লাগে কিন্তু ইয়াতে বহি থকা মানুহ হাৰে পিছদিনা মানে টিভি নিউজত আহে তো আজি নিদীক্ষেত হৈছে থিয়া দি যাব লগা কিন্তু ইয়াতে বহি নাযাব মোৰ চেনেল তোমাৰ নামটো মই চেঞ্জ কৰিছোঁ আগতে আছিল বোকাধৰ কিবা এটা গালি আনিলে বোকাধৰ তো এতিয়া বৰ্তমান ৰাখিছোঁ ৰমাৰ ৰাহুল এতিয়া বৰ্তমান যাইছোঁ আৰু বেছি দিন নাই আৰু কেতিয়াবা কৈছোঁ মই বেছি দিন নাই তথাপিও বেছি দিন আচলকে নাই আৰু তো ভাইয়া আছা ভালে য়েছ ব্লগ খিৰিকি নাজানা চাই যাইছোঁ আৰু মোৰ লগত আছে নতুন এটা মাতৃ সন্তান তোমাৰ নামটো কৈ দিয়া অলপমান মিনাৰুল তোমাৰ নাম মিনাৰুল তুমি যে যাইছা আৰু কোৱাৰিতে বৰ্তমান কোৱাৰি যাইছা খিৰিকি মাহটো ওলাব নালাগে এতিয়া বৰ্তমান যিহেতু পুচুচ আকৌ নাই তো মাহটো অলপমান ওলাইছোঁ বেলেগ জাষ্ট আহি পালোঁ বৰ্তমান এই ৰঙিয়া কি আছো গুৱাহাটী ষ্টেচন এতিয়া আমি যাম বেলতলা ৰোড ডাইৰেক্ট বাছেদি আৰু যাইছোঁ অঞ্জলি মোবাইল ষ্ট'ৰ আজি মানে অঞ্জলি যাব মানে ফুল এক্সাইটেড কি মল আপোনালোকক গোটেইখিনি দেখা পাব আৰু এইটো জেড আপোনালোকে কিমান দামত মোবাইল বা কিমান প্ৰাইজৰ বা ষ্টাৰ্টিং কিমান প্ৰাইজত বিশেষ আইফোনৰ ব্ৰেণ্ডলৈ গোটেইখিনি পাই যাব গাইছ হাইটো কৈ দিছে গোটেইখিনি আৰু গাইছ সৰুতে এনেকুৱা দোকান মই দেখিলে মানে কিবা এটা মানে ফূৰ্তি লাগি যায় মানে বস্তু কিনে নিকিনে বেলেগ কথা মানে একবাৰ হ'লে মানে সোমাই কিনে চাই যামেই আৰু বজাৰত কৈ কিনে মানে ৰখি কান্দি ধৰি কিবা এটা বস্তু লৈ যাম আৰু কিন্তু আজিলৈকে এটা বস্তু জমনি চাওঁ নাযায় টাইমৰ লগত মানে বস্তু মানে চেঞ্জ হৈ যায় আৰু অকণমান ৰখিছোঁ বেলতলা গাড়ীৰ কাৰণে চব মানে খানা পাৰ আহে যায় বোলে বেলতলা কোনো যাব ইচ্ছা নকৰে কিবা আংটি চাংটি লাগিব নেকি আংটি আছে মানে বহুত একদিন আগে পিন্ধিম এদিন হ'ব মেৰি আছে ডাইৰেক্ট বিয়াত পিন্ধিবি আৰু গাইছ এইটো লাগে মানে ডাইৰেক্ট মানে পিন্ধি মানে ৰিং চেৰিমনিত আৰু ডাইৰেক্ট বেলেগ নাই তো ভাল লাগছে তো জুচটো আরে তুই যদি বিয়াখান হৈ জলদি আর ফকি হিসাবে মই যাবার ঠিক নাই যাবি শুনি যায় মেক্সিমাম সম্ভাৱনা 90-80% বহুত চলিৰ আছে তোৰো তাৰে ভিতৰত কোনোবা এটা পাৰ্চেণ্ট থৈ দিলোঁ গাইছ কিন্তু যাব পাৰ ঠিক নাই আৰু দেখা পাব ব্লগত আৰু অলপ ফকি হৈ যাবা অতি শীঘ্ৰেতো নহয় বস্তুটো না ফাইনেলি বহুত টাইম মুড়িত মানে চিট পালোঁ চিট পালোঁ আৰু কিমান কিলোমিটাৰ আছে ভাই 6 মিনিট আছে 6.2 কিলোমিটাৰ লেতেৰা দেখি লাগছে মানে এনেকুৱা লাগছে মানে টুপনি মাৰিম আৰু এনেকুৱা মানে চকু মেলিও আৰু মেইন বেগ কথা নহয় চাহকাপ খাব নাই ৰাতিপুৱা চাহকাপ খাব নাই কাৰণে মানে টুপনি লাগিছে বেলেগ নাই চাহকাপটো মেইন মানে চাহকাপ নহ'লে মানে নহয় তাৰে মানে কি হ'ব মই বস্তু মানুহ কি যে আপোনাৰ ৰিল মাছ চাই থাকোঁ মই সদায় আৰু লাইকো কৰোঁ শ্বেয়াৰো কৰোঁ মোক এটা কি ৱাটছ এটা লাগে স্মাৰ্ট ৱাটছ কৈ চাম বাৰু কি কয় চাওঁ দোকানত খোলা আছে ফাইনেলি আমি আহি পাই গ'লোঁ আঞ্জলি মোবাইল ষ্ট'ৰ এতিয়া বিদ্যুৎ আছে নাইবা গম নাপাওঁ আৰু বৰ্তমান তো ইয়াতে আছে আঞ্জলি মোবাইল ষ্ট'ৰ 5,500 তাতে ফিংগাৰপ্ৰিণ্ট কাম নকৰিব ব্ৰাইটনেছ আগতকৈ অলপ কম পাব কালাৰ ডাল আহিব
আৰু গাইছ মই নিজৰে দেখি মই জমনি লাগিছে মানে আলু পেজত দৰে মানে এটা উলিয়াই ৰাখিছে মানে আইফোন মানে কি বুলি ক'ম আৰু একদম মানে 14 Pro Max 12 Pro Max মানে কি বুলি ক'ম A to Z আছে মানে গাইছ যিমান মোবাইল লিখছে না গোটেই মানে অপেন বক্স মানে কিছুমান 98 বেটাৰী আছে কিছুমান 96 বেটাৰী আছে কিছুমান মানে 84 বেটাৰী মানে এনেকুৱা টাইপ মানে আৰু গাইছ কোনো ধৰণৰ মানে এটা মানে ডুপ্লিকেট মাল নাই মানে সব মানে অৰিজিনেল ডিসপ্লে আহিব অৰিজিনেল বক্স আহিব মানে A to Z গোটেই অৰিজিনেল থাকিব মানে ইয়াতে আৰু গাইছ মেইন বস্তুটো প্ৰাইচটো মানে একদমই কম মানে আইফোন 11 টো মানে 28,000 পৰা ষ্টাৰ্ট হয় আৰু যদি আপোনালোকে মানে ইয়াৰে অঞ্জলি মোবাইল ষ্টৰ মানে যিটো মানে কেৰিয়াৰ চেনেলটো যদি ফলো করতেছি তেনেহলে আর 2000 মান কমি যাব আৰু গাইস 74000 মান দিছে মানে আইফোন 13 Pro 2 মানে একদম মানে যেটো লেটেস্ট গিতে মানে একদম মজা আৰু দাতা দেখাব বিচাৰিছে মানে দুটামান ফোন সবচে হাইয়েষ্ট সেলিং ফোন হয় এইটো হ'ল XR আৰু এইটো ৰেঞ্জত এইটো খুব ভাল ফোন দেখিছে কণ্ডিশ্যন কোনো ধৰণৰ স্ক্ৰেচ নাই আৰু ভাল হেৰি দি আছো আমি ষ্টাৰ্টিং প্ৰাইস জাস্ট 20,000 ৰ পৰা আমাৰ ষ্টাৰ্টিং হৈ আছে XR তো মোবাইল আইফোন তো ফাইনালি তোৰ কেন লাগছে জি ৰিয়েকচন হা পুৰা মনটো ভাল লাগিছে আৰু ৰুদবা হ'ব এটা বৰ্তমান লোৱা আছে কমপ্লিট তো গৈ থাকো আৰু কই তই খবি কি মোক তই আইফোন লৈছে ভাই এতিয়া ধনী মানুহ হৈছিলে আইফোন ডাঙৰ কে কো জৰুত কো মানে ফেমিলিৰ পৰাই সাপোর্ট কৰিছে তাৰ কাৰণে আইফোনটো ল'ব পাছো নহলে পইচা মোৰ এক টকা নাই গাইস ধনী মানুহ ভাই এতিয়া বৰ্তমান কি বুলি কম আৰু এতিয়া তো ধনী বুলি তাতিলি আৰু আদনান ধনী মানে লগ পাই আৰু কলেজ লগ পাইছে আৰু ইয়াক তো ডাইৰেক্ট কলি হ'ল আদনান ধনী ইয়াৰ আজিবা নতুন নাম আদনান ধনী কি মোবাইল লৈছে মানে এইটো তাৰ মানে একদম সাৰপ্ৰাইজ টাইপ হৈছে মানে কথাটো হ'ল মানে ক'ৰবাত যাই কিনে বহি কিনে পুৰা দখম মানে কি মোবাইল লৈছে কি লোৱা নাই ফুল মানে আনবক্সিং ভিডিঅ' আৰু মানে এই ভিডিঅ'টো মানে এটা আনবক্সিং ভিডিঅ' হৈ যাব মানে আদনান ভাই মানে মোবাইলটো মানে কি মোবাইল কি মডেল কেনে কি কিমান দাম লৈছে কিমান ডিছকাউণ্ট দিছে সকলো বেলেগ কথা নহয় মানে কথাটো হৈছে মানে তাতে বিটুদা নাই বিটুদা মানে দুনিয়াত যে আপি মাহা আছে আহি কিনে 13 চাই আছে যি ভাল দেখা আপি মাহা দেই কেন্দ্ৰ বকি দেখে মানে নিজকে এটা নাৰ্ভাছ লাগি গৈছে নহয় কৰিব লাজ লাগি গৈছে নান ভাই মানে আজি আইফোনটো মানে বেলেগ হেপি হৈছে মানে একদম মানে দিল খুশ আৰু তাৰ মানে কোনো ৰাক্ষেপ নাই আৰু একদম মানে দিল খুশ পাৰ্টি আদনানৰ পাৰ্টি আছে খৈবি কি কও সিংগল টিংগা চব খাই দিও আৰু বঢ়িয়া ভাই মানে এতিয়া মোবাইল আনবক্সিং হ'ব এইটো এটা আইফোন পুরা মানে SE নিউ জেনারেশন গাইস নিউ জেনারেশন চলি আদনান ধনী দে ওলাই দি এটা মোবাইল নেখা ক'ত গেল মই তো পকেটত লৈ ঘূৰিছা কি হ'ব তো গাইস এইটোৱে আমাৰ আদনান ভাইৰ মোবাইল আইফোন SE নিউ জেনারেশন চলি পুৰা আজি হিলি উঠছি মানে একদম ফুলত যেনে পানী দি হিলি উঠে সেই হিচাপত চলি গাইছ মানে মজা লাগছে মোবাইলটো কি বুলি ক'ম যিটো ৰিয়েল দামটো নাই এই ৰিয়েল দামটো আছে 48,000 কিন্তু আমি যেতিয়া অঞ্জলি ষ্টৰত ল'লোঁ অঞ্জলি ষ্টৰত লওঁতে কিমান লৈছে ভাই অঞ্জলি ষ্টৰত লওঁতে 18,000 কৈছি মানে ইমান কমে দিছে কিবা কি বস্তু দিছে মানে অৰিজিনেল তোৰ এটা কি পাইছে ভাই চাই ল অলপমান এইটো হৈছে মেইন মালটো আইফোন SE নিউ জেনারেশন চলি নিউ জেনারেশন টেম্পাৰ গ্লাছ লগাই দিছে টেম্পাৰ গ্লাছ আছে আৰু ইয়াতে দিয়া আছে আপোনাৰ কি আছে চাব আৰু এখন হৈছে আপোনাৰ কাগজ অঞ্জলি মোবাইল চলিব পাৰাই আৰু ইয়াতে আছে হেডফোন ইয়াৰফোন এই হেডফোনডাল যদি ৰিয়েল কিনবা যাওঁ আৰু যদি এক্সট্ৰা কিনবা যাওঁ এই হেডফোনডাল দামেই হৈছে 3,000 মান আৰু ইয়ালৈ দিয়া আছে আপোনাৰ এডাপ্টৰ আৰু চাৰ্জাৰ এটা পাইছে গোটা বস্তু কাম কৰিলে জাপি পুৰা থৈ দি পুৰা ভৰিলো ডাইৰেক্ট ৰঙিয়া অঞ্জলি মোবাইল ষ্টৰে কৈছি মানে আমাক যে বেটাৰীটো মানে অৰিজিনেল বেটাৰী যাওঁ বুলি তথাপি আমি আকৌ চেক কৰিম ইয়াৰ মানে এটা মনত এটা ডাউট এটা আছে আৰু তো এই ডাউটটো মানে ক্লিয়াৰ কৰিম আৰু যদি বাই চান্স যদি বেটাৰীটো যদি চেঞ্জ ওলাই আৰু তো ৰিটাৰ্ণ কিবা এটা অপশ্যন আছে ৰিটাৰ্ণ দিব লাগিব আৰু উপায় নাই বেলেগ আৰু এইটো দেখোন বন্ধ দেখোন ঘণ্টা বেলেগ কথা নহয় ই মানে এণ্ড্ৰইড চলে না তই ইয়াতে আইফোনটো চলা না বেটাৰী সেইখিনি পাগলা হৈ গৈছে ভাবছি ইমান সোনকালে ইমান বেটাৰী যায় ই ভাবছি কি ডুপ্লিকেট বেটাৰী দিলে নেকি তথাপি মানে আকৌ চেক কৰিম মানে ইয়াৰ মনো শান্তিৰ কাৰণে আৰু ইয়াৰ এণ্ড্ৰইডটো গাইজ জানেই 6,000 মান এমএচ বেটাৰী আছে তো যিটো আইফোনটো লৈছে তাতে 2,000 না ভালকে কি 18 কাৰণে কিমান এমএচ বেটাৰী আছে তো ইয়াতো চাৰ্জ খাই দেখা পাই ইয়াৰ মাথা আছে গৰম হৈ গৈছে ইয়াৰ বেলেগ বেটাৰীবিলাক নেকি আৰু গাইছ এখন মানে আহিলি মানে সদায় মানে আটাই কৰলৈ মই বেলেগ একো নাই এই নুমত টাইম মানুহ মানে ঠেকা মাত দিয়ে মানে ওপৰত গিলা আপোনালোকৰ যদি হৈছে ক'ব আৰু কমেণ্টত আৰু এটা বস্তু দেখা পালোঁ আমাৰ ওচৰতে আছে এখন আছে বন্দে ভাৰত ট্ৰেইন এখানে আছে বন্দে ভাৰত এক্সপ্ৰেছ থাকো চৰি দিয়ক বন্দে ভাৰত এক্সপ্ৰেছ তো চাব পাৰে মানে একদম বুলেট ট্ৰেইন সদৃশ মানে একদম মানে এই চাইনাত যি থাকে জাপান চাইনাত যদি একদম টপ স্পীডত যাওঁ বুলেট ট্ৰেইন সেই বুলেট ট্ৰেইন টাইপ বনছি মানে একদম ফেচিলিটি কোনো ধৰণৰ পেচেঞ্জাৰ নাই আৰু ভিতৰত মানে সোমবা যিটো এলাও নাই মানে কি দৰ্জাই মই খোলা নাই তো বাহিৰৰ পৰা দেখাৰ চেষ্টা কৰোঁ লেখা আছে আজাদী কা অমৃত মহোৎসৱ আৰু ওপৰত গোটাই G20 মাৰাই আছে এখন মানে কি বুলি ক'ম এটা লেখা আছে ইণ্ডিয়ান ৰেলৱে আচল মচুত ডেন্স গ্লাছটো ভিতৰ ফালে একদম দেখাব পৰা নাযায় কিন্তু তথাপিও মানে আপোনালোকৰ ভিতৰ ফালে একদম লাক্সাৰী টাইপ মানে একদম লাক্সাৰী মানে চিট মানে একদম মানে প্লেন টাইপ আৰু একদম মানে দূৰ ট্ৰেভেল কৰিব কাৰণে বেষ্ট আৰু মানে কোন ধৰণৰ মানে গা চা নিবি পুৰা ফুল্লি কমফৰ্ট আৰু গাইছ জেগাত জ্ঞান দিছে মানে জানো উঠিয়ে পাইছো মানে উঠিয়া লাগব একদিন মানে শুনো কথা বহুত কমফৰ্ট আৰু তো একদিন উঠিয়া লাগব ইন ফিউচাৰ এতিয়া বৰ্তমান চিফুঙত আহি গৈছে বৰ্তমান যে চিফুঙত যায় বহু আমাৰ ই বহি আছে ইয়াতে ঐ ভৰি গৈছো এতিয়া বহি দিম প্ৰেমত ব্যস্ত নহয় প্ৰেমতে ব্যস্ত ক'ব নালাগে ফোন মাৰছি আৰে ঘৰৰ পৰা মিছা আহিগিলাখান তাক জানি মানে ফোন মাৰছি তো গাইছ জমনি কথা এক যাওঁতে লগ পাইছিলোঁ এতিয়া তাক আকৌ লগ পালোঁ বৰ্তমান আৰু
7:30 যাওঁতে লগ পাইছিলোঁ ট্ৰেইনখনত, আকৌ লগ পালোঁ, বৰ্তমান আকৌ লগ পাই গ'লোঁ ভাইটিক। ইয়াতো একদম মৰি গৈছে মানে কি বুলি ক'ম, ডাইৰেক্ট তোবালি মানে শান্তি আৰু ইয়াকতো ক'বাই নালাগে, এই পুৰা একদম বিন্দাছ গান শুনি শুনি যাই আছে, কি ক'ম আৰু গাইছ ভয় লাগে মানে এই সৰু চলিটোৰ কাৰণে, এই যিটো সৰু চলিটো আছে না, এই সৰু চলিটোৰ কাৰণে একদম বেয়া লাগে মানে, এইবিলাক সৰু চলি মানে ঘৰ অৱস্থাৰ কাৰণে পঢ়া বাদ দি কিনে এতিয়া চৰভোগৰ পৰা ডেইলি গুৱাহাটীত কাম কৰিব যাব লগা হয় আৰু সেয়ে আৰু চবৰে বেলেগ বেলেগ জীৱন। আমি কেতিয়াও নিজকে ভাবোঁ কি আমি বহুত মানে দুখত আছোঁ, কিন্তু এনেকুৱা কিছুমান চলিমাক দেখিলে মানে ভাবোঁ যে আমি সদায় টেনশ্যনত বহুত দুখত আছোঁ ভাব ডেইলি। মোৰ উঠছোঁ মই কি উঠি কিন্তু তাৰ বোলে ফাদাৰো নাই, বোলে তাৰ বোলে মাদাৰো নাই, কি বুলি ক'ম আৰু সেয়ে আৰু এটা সৰু ভনীয়েক এটা আছে, তো নিজেই কাম কৰি কিনে নিজেই মানে ভনীয়েকো পঢ়িছে, নিজেও খাই আছে, এনেকৈ চলিছে আৰু যাবি দে, বাই বাই। ফাইনেলি আহি পালোঁ ৰঙিয়া আমাৰ ষ্টেচন, আৰু ইয়াৰ নাম হৈছে আজিৰ পৰা আদনান ধনী। গাইজ য'তে লগ পাওঁ মানে কলেজে চলেজে য'ত লগ পাওঁ, যিটো আইফোন কিনছি না ধনী মানুহ, এক ডাইৰেক্ট মাতিলি হ'ল আদনান ধনী। যদি আজিৰ ব্লগটো অলপ হ'লে ভাল লাগছি নহয়, তো এটা দিলছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মানে অলপ মটিভেশ্যন পাওঁ আৰু বেলেগ একো নাই, তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে হ'ল। তো আজিলৈ এইখিনিয়ে, কি গুড বাই।